হেল্ল' ফ্ৰেণ্ড, আপোনালোকে চাই আছে লেটছ লেণ্ড। অতিকৈ এটা গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ, যি ছেপ্টেম্বৰ 22 তাৰিখে যি এপইণ্টমেণ্ট দিব তাৰে এটা নতুন লিষ্ট ওলাইছে। সেই বিষয়ে কথা পাতিম। আপোনালোকে চাই থাকক লেটছ লেণ্ড। আপোনালোকে চাওক, এইটো অফিচিয়েল নটিফিকেশ্যন হয়। অফিচ অফ দ্য ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন, এইটো 19 তাৰিখত নটিফিকেশ্যন হয়। এতিয়া কি কৈছে চাওক, যি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ 803টা পোষ্ট আছে। তাৰে কি আছে চাওক, এছিষ্টেণ্ট প্ৰফেচাৰ লাইব্ৰেৰিয়ান গ্ৰেড 4ত গ্ৰেড 4ৰ পোষ্ট দিব, যি 803টা পোষ্ট আছিল। তাৰে ভিতৰত কলেজ কেইখন চাই লওক আপোনালোকে। কটন ইউনিভাৰ্চিটিৰ আণ্ডাৰ যি কেইখন আছে, আৰু লগতে ভট্টদেৱ আৰু প্ৰভিঞ্চিয়েলাইজ কলেজ, PDUAM গভৰ্ণমেণ্ট মডেল কলেজ, এইবিলাকৰ কি 23 ছেপ্টেম্বৰত এইবিলাকৰ এপইণ্টমেণ্ট দিব। ক'ত দিব? খানাপাৰাৰ ভেটেনাৰী যি কলেজ আছে তাৰে প্লেগ্ৰাউণ্ডত 10টা বজাত যাব লাগিব। তাতে 23 ছেপ্টেম্বৰত এপইণ্টমেণ্ট দিব। লগতে আপোনালোকে ID প্ৰুফ লৈ যাব। ইয়াতে চাওক, ID প্ৰুফৰ বিষয়ে দি আছে। ইয়াতে চাওক, আধাৰ কাৰ্ড, ভোটাৰ ID। ইয়াতে চাওক, গুৱাহাটী 22 বিফ'ৰ 10 AM। আপোনালোকে 10টাৰ আগতে গুৱাহাটী ভেটেনাৰী মেডিকেল কলেজত যাই পাব লাগিব 23 তাৰিখত। এইখিনি বস্তুৰ কাৰণে 23 তাৰিখত এপইণ্টমেণ্ট দিব। আৰু তলৰ ফালে আপোনালোকে, মই স্ক্ৰল ডাউন কৰি আছোঁ, চাওক তলত কলেজ কেইখনৰ নাম দিয়া আছে। কোনটো কলেজৰ কাৰণে আপোনালোকে নেম অফ দ্য কলেজ, ডিষ্ট্ৰিক্ট এণ্ড নেম অফ দ্য চিলেকশ্যন কেণ্ডিডেট এণ্ড ডিপাৰ্টমেণ্ট, কোনটো কলেজ হয়, ডিষ্ট্ৰিক্ট কোনটো ডিষ্ট্ৰিক্টৰ কলেজ হয়, আৰু লগতে যিজন চিলেকশ্যন হৈছে তাৰে নাম, আৰু লগতে ডিপাৰ্টমেণ্ট। ইয়াতে দিয়া আছে BS কলেজ। মই সকলোখিনি আৰু পঢ়ি দিয়া নাই। এইটো বৰপেটা ডিষ্ট্ৰিক্টৰ হয়। আৰু লগতে আছে চাওক, বাপুজী কলেজ, এইটো বৰপেটা ডিষ্ট্ৰিক্টৰ হয়। ইয়াতে কেণ্ডিডেটৰ নাম দিয়া আছে আৰু ডিপাৰ্টমেণ্ট দিয়া আছে, আপোনালোকে চাই যাব। বৰপেটা গাৰ্লছ কলেজ, তাৰপিছত BBK কলেজ, তাৰপিছত চাওক ভবানীপুৰ আঞ্চলিক কলেজ, BHB কলেজ, তাৰপিছত চাওক GL চৌধুৰী কলেজ, মন্দিয়া আঞ্চলিক কলেজ। এই বৰপেটা হয় এইবিলাকৰ। আৰু নৱজিত কলেজ, এইটো বৰপেটা হয়। ইয়াতে চাওক, কেণ্ডিডেটৰ নামো দিয়া আছে। NH কলেজ, এইটো বৰপেটা হয়। বেহালী ডিগ্ৰী কলেজ, বিশ্বনাথ চাৰিআলিত হয়। PDUAM বেহালী, এইটো বিশ্বনাথ চাৰিআলি হয়। তাৰপিছত চাওক, অভয়পুৰী কলেজ, বঙাইগাঁৱত ডিষ্ট্ৰিক্টৰ অভয়পুৰী কলেজ। লগতে আছে কি চাওক, বঙাইগাঁও কলেজ, PDUAM তুলংগীয়া কলেজ, এইটো বঙাইগাঁও ডিষ্ট্ৰিক্ট হয়। কাছাৰ কলেজ, কাছাৰ ডিষ্ট্ৰিক্ট। GC কলেজ শিলচৰ, GMC, এইটো কাছাৰত হয়। গভৰ্ণমেণ্ট মডেল কলেজ, কাছাৰ ডিষ্ট্ৰিক্ট। MC দাস কলেজ, কাছাৰত হয়। আৰু চাওক, ৰাধা মাধৱ কলেজ, কাছাৰত ডিষ্ট্ৰিক্টত। ইয়াতে দিয়া আছে সকলোখিনিৰ নাম। PDUAM, আৰু এটা চাওক, দৰং ডিষ্ট্ৰিক্টৰ হয়। ধেমাজি কলেজ, ধেমাজি কমাৰ্চ কলেজ, ধেমাজি। ইয়াতে দিয়া আছে সকলোখিনি কলেজৰ নাম। সকলোখিনি মই আৰু পঢ়ি দিয়া নাই, আপোনালোকে চাই ল'ব। BN কলেজ, ধুবুৰী, PB কলেজ, ধুবুৰী, DHS কলেজ, ডিব্ৰুগড়। ইয়াতে দিয়া আছে, আপোনালোকে কলেজখনৰ নাম চাই ল'ব। ইয়াতে চাওক, এইটো চাওক, গোৱালপাৰা কলেজ, PDK কলেজ, এইটো গোলাঘাটৰ হয়। ইয়াতে দিয়া আছে সকলোখিনি কলেজৰ নাম।
গোলাঘাট কমাৰ্চ কলেজ গোলাঘাট, JDASG কলেজ এইটোও গোলাঘাট হয়। এইটো দিয়া আছে সকলোকে, আপোনালোকে চাই ল'ব। লামডিং কলেজ হোজাই, SS কলেজ হাইলাকান্দি হয় এইটো। আৰু চাওক এইটো তলত দিয়া আছে যোৰহাট কলেজ। এইটো চাওক কলেজখিনিৰ নাম দিয়া আছে, আপোনালোকে চাই ল'ব। এইটো চাওক লিষ্ট। যিখিনি পোষ্টৰ ইয়াতে দিয়া আছে, আপোনালোকে 23 তাৰিখত আপোনালোকৰ এপইণ্টমেণ্ট পাব। আপোনালোকে খানাপাৰাত যি ভেটেনেৰী মেডিকেল কলেজ আছে তাৰে ফিল্ডত 10টা বজাৰ আগতে যাই পাব লাগিব। লগতে আপোনালোকৰ ID প্ৰুফ লৈ যাব লাগিব। এইখিনি বস্তু আপোনালোক লৈ যাব। থেংক ইউ ফৰ ৱাচিং মাই চেনেল।